Nijang Karbenglong Southern Range Keronia Long Inut Forest Guard claim bang dipente ranga phan rajening leng areng ahu ke paso aputhak pherang ke theng no kachethan kedam tang surihini ra kre sening kan forest along claim bang dipente ranga phan CW chukidar rajening leng mathikula forest bir asai hemalong areng ahu ke paso bangso por hud home guard office staff lapen lokela tum ke rabdun ajok un an pen rabdun si dipente rang apran jok chilo pusi ningjepon Bangso apor hud anut kapre katum ceke san boma hud ki khang dona jok puta ningje pon dipenti rang mati khula ceket do boma por hula so hud ceke pora tuma phan chalana loke hanga joksi CW rajening lenga bang kheroni southern range asai hema longa matsi nangki chok jia phan wang pen arinang chi rung pusi ningje pon lapen aring ki sobek abang pu ranger dhonsing te rang aphan kang sai jia phan pachini lo sita koson kopilo ne Bang Samri, Bang Sopena Pike 5 km along Dodesi, Southern Forest Office along Ansi, Wang Juilo Pusi depend terang pen perangkia tumathengno nang pachini dun. 11 5 kilo posting আছে মোৰ তেতিয়া ধনসিং terang ranger আছিলে তাৰপিছত মই ভাবো যিমান যি বস্তু ফৰেষ্ট গুড ললেতো লিগেল লতে ল ৰয়েলটি দি কিবা ল এই বাধাতে মোক আহিখিনি বহুত কি বস্তু লৈ গৈ আছিল তেওঁলোকে তেতিয়া সেইটো সময়ত আপোনাৰ লগত যেতিয়া হতাহতি হৈছিল এইটো লৰাবিলাক বহুত বা লয় ট্ৰানজেকচন বা সেইটো কাৰণে বাধা দিয়া মানে কি ৰয়েলটি দিখিনি লক এই বাধা দিয়া কথা মোক অফিচৰ ভিতৰত আহি মোক টাচ কৰিছে কোনে কৰিছিল এইটো সত্য হয় তেখেত বিৰসিং লেঙে মোক আহিখিনি অফিচত হাত টাচ কৰিছে তাৰপিছত মোক ফৰেষ্ট গাৰ্ডবিলাক বচালে লগত আৰু লোকেল লৰা তাত আছে বুলি ক'বলৈ গ'লে মানে ৰাজেনৰ কথা কৈছে ৰাজেন ইংলেং যিজন বৰ্তমান বালিৰ মানে ব্যৱসায়ৰ লগত জড়িত য'ত আমাৰ CW বৰ্তমান আপোনালোকৰ কেজুৱেল ৱৰ্কাৰ বালি ব্যৱসায়টো জড়িত হৈ আছে সেইটো কথাটো এতিয়া বৰ্তমান মই ফেচবুকত দেখা পালোঁ মোৰ মোবাইল দেখা পালোঁ তেখেত মানে বালি জড়িত আছে বুলি মই গম পালোঁ তেখেতৰ আগতো মই গম নাপাওঁ আৰু যেতিয়া আপোনাৰ লগত হতাহতি হৈছিল বা আপোনাৰ লগত এটা ঘটনা ঘটিছিল সেই সময়ত তেওঁ কি বাঁহৰ ব্যৱসায় কৰিছিল যেহেতু বাঁহ কৰীয়া সন্দৰ্ভত আপুনি বাধা আৰোপ কৰিবলৈ যাওঁতে আপোনাৰ লগত নহয় বাঁহটো লৈছে বেলেগ মানুহ এই বেলেগ মানুহক বা লৈ আছিলে মই বাধা দিছোঁ যে ৰয়েলটি দিখিনি লৈ যাওক নহ'লে ৰয়েলটি যদি নিদিয়ে মোক ৰেঞ্জাৰে মোক প্ৰেছাৰ দিয়ে নহ'লে ৰেঞ্জাৰে মোক কিবা কাগজত একশ্যন ল'ব বুলি কৈছে সেইটো কাৰণে এই ল'ৰাবিলাকে তেখেতৰ জনাই দিয়াৰ কাৰণে তেখেতে কি কাৰণে মোৰ তাত আহিখিনি মই হটপট একো গমেই নাপাওঁ তাৰ লগতো মোৰ একো লেনদেনো নাই মাৰপিট কিবা তৰ্কও কৰা ডাইৰেক্ট আহি মোক অফিচত গৈ ভিতৰতে আৰু ঠিকছে মোক হাত টাচ কৰিছে তাৰপিছত হোমগাৰ্ড যদি নবচালে তাত লোকেল মানুহ নবচালে মই বিপদজন হৈ গ'লে হয় তাৰপিছত মই ৰেঞ্জাৰকো মই কেছ ৰিটাৰ্ণলি দিছিলোঁ ৰেঞ্জাৰে একো এফেক্ট কৰা নাই ষ্টেপ লোৱা নাই ধনসিং তেৰাং আছিল তেতিয়া তেওঁ বনকৰ্মী হিচাপে আৰু অন্যান্য লোকৰ লগতে তেনেকুৱা ধৰণৰ ব্যৱহাৰ আছে নেকি তেনেকুৱা ধৰণৰ ধৰক হতাহতিৰ ঘটনা সংঘটিত হোৱা আপুনি জানে নেকি কিবা সেই বিষয়লৈতো মই ইমান নাজানো তথাপি কেলভিন টিছুতো তেখেত ফুল উণ্ডেড হৈছিলে তেখেত মোক কৈছিলে আপোনাক যোনে হাত টাচ কৰিছে তোক মাৰপিট কৰিছিলে তেখেতে মোকো কৰিছে বুলি যোনে হাত টাচ কৰিছে তোক মাৰপিট কৰিছিলে তেখেতে মোকো কৰিছে বুলি তাৰপিছত সেইটো বিষয় লৈ মই কিবা 5 কিলো বিটো এৰিব লগা হয় মই এৰি থৈ আহিছোঁ মাৰপিটৰ ঘটনাত আৰু নেক্সট টাইম আৰু ডাঙৰ মাৰপিট হৈ যাব বুলি মই আৰু বীৰ পৰা মই ৰেঞ্জ অফিচত আহি গৈছিলোঁ